হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ আজি পুৰা একদম ব্লগ ভিডিঅ' নহয়, আজি পুৰা ৰেচিপি ভিডিঅ' এটা লৈছোঁ আপোনালোকৰ বাবে। তো একদম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। দেখিছে কলগছ কল পচলা ৰেচিপি আপোনালোকৰ বাবে লৈছোঁ। তো একদম ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ দেখিছে এয়া কল পচলা। তো এই পচলাটোৱে কাটিবলৈ অকণ দিছোঁ আৰু মাক। তো মই মানে আজিলৈকে কাটা নাই, তো সেইবাবে মায়েতো কাটি থাকে, সেইকাৰণে মাকে কাটিবলৈ দিছোঁ অলপমান। তো চাই থাকক ভিডিঅ'টো। তো গাইছ দেখিছে এয়া পুৰা কল পচলা কাটি হৈ গ'ল। এটা 2 পিচ কৰি দিয়া হৈছে ধুনীয়াকৈ গুচাই মেলি। এতিয়া ভিতৰত গৈ কাটি মেলি আৰু বনাব লাগে আৰু ব'লক ভিডিঅ'টো একদম চাই থাকক। তো গাইছ দেখিছে পুৰা এয়া পাকঘৰ আহি পাই গৈছোঁ। তাৰপিছত ইয়াতে একদম বনাব লাগিব, একদম ধুনীয়াকৈ কাটি মেলি পুৰা ৰেডি হৈ গৈছে। তো কাটি মেলি ৰেডি হোৱা নাই, ধুই কৰি ৰেডি হৈ গৈছে। এতিয়া পুৰা কাটিম আৰু একদম বনাম, আপোনালোকে একদম ভিডিঅ'টো চাই থাকক। তো গাইছ ইয়াত দেখিছে পুৰা চুৰি একদম চৰিয়া এইফালে পচলা পুৰা ৰেডি হৈ গৈছে। তো একদম এতিয়া কাটিব লাগে, তো ভিডিঅ'টো চাই থাকক। তো দেখিছে পচলা পূৰা কাটি হৈ গৈছে। এতিয়া একদম আলুটো পূৰা সৰু সৰুকৈ কাটি দিছোঁ। তো সৰু সৰুকৈ কাটি মেলি মই যাতে একদম ভালদৰে সিজে। তো একদম মজাকৈ ৰেচিপিটো বনিবলৈ গৈ আছে। তো একদম ভিডিঅ'টো চাই থাকক। তো গাইছ পূৰা দেখিছে কেৰাহীত একদম তেল ঢালি লোৱা হৈছে একদম গৰম কৰিবলৈ। তো এয়া দেখিছে পুৰা জলকীয়া পিঁয়াজ পুৰা ৰেডি কৰি লোৱা হৈ গৈছে। আৰু এইফালে দেখিছে চব্জি পুৰা এয়া আলু আৰু এয়া পচলা পুৰা কাটি একদম ৰেডি কৰি লোৱা হৈছে। তো ফাইনেলি তেলটো গৰম হৈ গ'ল, সেইবাবে একদম জলকীয়া আৰু পিঁয়াজ কটা পূৰা তেলত ঢালি দিছোঁ। তো অকণমান দেৰি ঢালি হোৱাৰ পিছত একদম মজা যেতিয়া চেণ্টটো আহিব, তাৰপিছত চব্জিটো একদম ঢালিব লাগিব। তো গাইছ দেখিছে পুৰা ইয়াত তেল পুৰা গৰম হৈছে। এতিয়া পুৰা চব্জিটো দিব লাগে ইয়াত। তো চাই থাকক ভিডিঅ'টো। তো ইয়াত দেখিছে নিমখ 1 চামুচ দি লওঁ। ইমান নহয়, অকণমানকৈ ইমানমান আৰু অকণমান লাগিব। তো গাইছ ইয়াত দেখিছে হালধি পূৰা দি দিছোঁ। তো গাইছ ভাজি চাজি একদম পাতি মেলি হৈ গ'ল আৰু ভাজি তেতিয়া অকণমান 5 মিনিটমান লাগিব। 5 মিনিটমান হ'লে আপোনালোকে পূৰা দেখিব পাৰিব। তো খোৱাৰ পিছত একদম খাই মেলি একদম আপোনালোকক টেষ্টটো দেখাম। তো একদম ভিডিঅ'টো শেষলৈকে চাই। তো গাইছ এইফালে পূৰা ভাজি একদম সিজি আছে। তো এতিয়া অকণমান চাব লাগে। তো এতিয়াও এতিয়া বহুত গৰম নহয়, এনেকৈ গৰম হোৱা নাই বাৰু। তো এয়া দেখিছে অলপমান লৰাই দিওঁ। তো কি মজা গোন্ধ আহিছে, আপোনালোকে একদম মজা গোন্ধি চাওক। আপোনালোকে কেনে গোন্ধিব। তো চাওক আৰু ভিডিঅ'টো আৰু সোৱাদ লৈ একদম ঘৰত বনাবলৈ চেষ্টা কৰিব আপোনালোকে। কি মজা এটা ৰেচিপি, আছামিজ ষ্টাইল কল পচলা ৰেচিপি, কি মজা চাওক। তো গাইছ পুৰা একদম দেখিছে ইমান গৰমত একদম বনাই আছোঁ ৰেচিপিটো আপোনালোকৰ বাবে একদম দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে একদম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। তো গাইছ পুৰা দেখিছে নহৰু, এয়া নহৰু অকণমান দি দিওঁ যাতে গোন্ধটো অকণমান ভাল আহক। তো গাইছ দেখিছে পুৰা এয়া নহৰু পুৰা একদম পিচি দিওঁ, বাকলে চাকলে পিচি দিওঁ আৰু গোন্ধটো আহিলে হৈছে। আপোনালোকে যদি বিচাৰে একদম বাকলে চাকলে একদম গুচাই পিচিব পাৰে। তো এয়া দেখিছে পুৰা ভাজি একদম উতলি গৈছে, বিনা পানী নাই। ইয়াৰ পৰা পানী ওলাইছে, যিহেতু কলৰ পচলা হয় ন, পুৰা ওলাব পানী। এয়া দিছে। তো ইয়াত নহৰুবোৰ পিছাবোৰ দি দিওঁ, বিনা মছলা, একো মছলা চছলা দিয়া নহ'ব ইয়াত। তো অকল নহৰু, জলকীয়া, পিঁয়াজ আৰু তেল।
তো ভাজিটো পূৰা একদম এইফালে সিজি আছে, সিজি হ'ব আৰু তো আপোনালোকক অকণমান আগৰ চেনেৰীটো দেখাবলৈ লৈছোঁ বোলে চব। তো ভাজিটো হৈছে চাগে একদম চাই পিনি দেখাই লওঁ আপোনালোক। তো এইফালে চব পূৰা ভাজি, তো উদুৱাই পিনি চাওঁ হৈছেনে নাই। তো ফাইনেলি হৈ গ'ল, মজা চেণ্ট আহি গৈছে। অফ কৰি দিওঁ চিলিণ্ডাৰ। তো অকণমান মই এয়া দেখিছে টেষ্ট কৰি পিনি দেখাই লওঁ আপোনালোকক। তো এই বাকীখিনি ৰাতিকৈ খাম, তো থাকক এইখিনি এতিয়া। তো গাইছ ইয়াত দেখিছে ফাইনেলি ভাজিটো হৈ গ'ল। তো ইয়াত টেষ্ট কৰিবলৈ লৈছোঁ, তো আপোনালোকক অকণমান খাই দেখাওঁ কেনেকুৱা হৈছে। তো একদম মজা হৈছে। তো এয়া দেখিছে ইমান ধুনীয়া চেণ্টটো, ইমান ধুনীয়া নে গৰম ধোঁৱা ওলাইছে। তো আপোনালোকে যদি খাব বিচাৰে একদম খাব পাৰে ঘৰত বনাই, একো মছলা নহয়, সুদা নহৰু, জলকীয়া, পিঁয়াজ আৰু তেল, বাকী এয়া পচলা আৰু আলু। তো একদম মজা, নিমখ পৰা ধৰি চব মজা হৈছে। ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। তো আজিৰ ভিডিঅ'টো বিশেষ একো নাই। যদি ৰেচিপিটো চাই ভাল হৈছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো নতুন এটা ভিডিঅ'ৰ লগত লগ পাইছোঁ, ব্লগে হওক বা ৰেচিপিয়ে হওক। তো আজিলৈ বাই বাই, লাভ ইউ অল, এনজয় হিম।